ছোৱালীবোৰ তহঁতিবোৰ ইমান কমজোৰ কিয় হা তহঁতি ছোৱালীবোৰ ইমান কমজোৰ কিয় মোক সেইটো উত্তৰ লাগে তহঁতক কোনোবাই ল'ৰা এটাই ক'বহে মই তোৰ অবিহনে থাকিব নোৱাৰো আৰু তই মোৰ সকলো আৰু তোৰ বাহিৰে মোৰ আৰু কাকো নালাগে আৰু একদম ডুবি যাও তেহেঁতৰ প্ৰেমত তহঁতি একদম প্ৰেমত একেবাৰে ডুবি যাও একদম মিঠাতেল যেনেকে পানীত যেনেকে উপঙি থাকে তহঁতি তেনেকে উপঙিবলৈ লাগি যাও একদম তহঁতি জহনী জাতিহঁত হে পিছত যেতিয়া সি গম পাওঁ সি আগতে 5জনীমানক বেকআপ দিছে 10জনীমান এক্স গাৰ্লফ্ৰেণ্ড আছে বুলি তেতিয়া আকৌ একদম কন্দা ষ্টেটাছ দিব ৰুলাকে গিয়া ইস্কুটেৰা তেনেকুৱা একদম ষ্টেটাছ দিবি কিন্তু সময় থাকোঁতে তহঁতি আকৌ সলনি নহয় বয়ফ্ৰেণ্ড এটাই ল'ৰা এটাই ভাল পাওঁ বুলি ক'বহে একদম তেল উপঙা দি উপঙিয়ে যায় ডুবিয়ে যায় প্ৰেমত একদম তাহাঁতি প্ৰথমতেই বিশ্বাস কৰি লয় শুন প্ৰত্যেকটো বয়ফ্ৰেণ্ডই গাৰ্লফ্ৰেণ্ড থাকেই কিয় থাকে কাৰণ সেইজনীৰ লগত বেকআপ হোৱাৰ পিছতো তোৰ ওচৰলৈ আহে ন আগৰজনীৰ লগত বেকআপ হোৱাৰ পিছত আগৰজনীয়ে ৰিজেক্ট কৰাৰ পিছতো তোৰ ওচৰলৈ আহে ন হে তই ভাব একদম গাখীৰৰ নিচিনা শুদ্ধ তোৰ বয়ফ্ৰেণ্ডটো ন' নেভাৰ এভৰি বয়ফ্ৰেণ্ড আৰু বিশুদ্ধহে ওলাইছে অশুদ্ধ এভৰি বয়ফ্ৰেণ্ড আৰু অশুদ্ধ অ'কে কথা ক'লে বুজি নাপায় গৰুবোৰে